আবৃত্তি কৰিছোঁ অসম কেশৰী তথা অগ্নিকবি খ্যাত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ কবিতা ই যে অগ্নিবীণাৰ টান। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ই যে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ই যে ৰুদ্ধ আত্মবেদনা নিজৰি ওলোৱা অনল ভাৱ। ই যে সুধাৰ কাৰণে দেৱদানৱৰ সিন্ধু মথন গান, ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহাহলাহল পান। ই যে মাতৃচৰণ পূজাৰ বেদীত হৃদয় ৰক্তদান, ই যে ভাই ভাই সবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ। ই যে হীনতা নিচতা ভীৰুতা দীনতা জোকাৰি পেলোৱা ভাৱ, ই যে এক ৰূপে ৰসে এক ৰঙে চঙে এক কৰি দিয়া চাপ। ই যে মহামানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান, ই যে উৎপীড়নৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিযান। ই যে সুপ্ত জীৱন চকুৱা জগুৱা বজ্ৰ নিনাদ টান, ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃংখল অভিযান। ই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস, ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণ ভৰা অভিলাষ। ই যে মুক্ত জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হান, ই যে মানৱতা অৱমাননাকাৰীক মৰ্দিত কৰা ধ্যান। ই যে শত আঘাতৰ ৰক্ত ধুৱা শ্ৰাৱণৰ মহাবান, ই যে মাতৃ আদেশ সন্তান প্ৰাণ দিবলৈকে বলিদান। ই যে মাতৃ আদেশ সন্তান প্ৰাণ দিবলৈকে বলিদান।